হয় নমস্কাৰ। উজনি অসমৰ বানাক্ৰান্তৰ ছবি আপোনালোকে ছ'চিয়েল মিডিয়াত সকলোৱে দেখা পাইছে, কাৰণ সকলোৰে মোবাইলে এতিয়া ভাঙি আহিছে সেই ছবিবিলাক। ময়ো বিগত 25 তাৰিখে গৈছিলোঁ আৰু 28 তাৰিখলৈকে মই তাতে আছিলোঁ, আৰু সেইখিনি সময়ত মই আপোনাৰ নাজিৰাৰ গোটেইকেইটা জেগাই ঘূৰিছিলোঁ, আপোনাৰ চন্তক বিবৰ, কিন্তু নেপালী খুঁটিলৈ মই যাব পৰা নাছিলোঁ তেতিয়া। তাৰপিছত মই নিমাইজান আৰু দিখৌৰ ইফালে আছিলোঁ 3 দিন, তাৰপিছত মই উভতি আহিছিলোঁ গুৱাহাটীলৈ। এতিয়া যিখন ছবি তাত ভাহি আহিছে, সেই ছবিখনৰ পৰা এটা কথাই মই উপলব্ধি কৰিছিলোঁ, আৰু মই নিজেও দেখিছিলোঁ সেই ছবিখন। আপোনালোকে হয়তো অনুভৱ কৰিছেনে নাই মই নাজানো। যিমান সংখ্যক অনিষ্ট হৈছে উজনি অসমত, প্ৰায় কেঁচা ঘৰ। আপুনি যদি চাব যায় যে আপোনাৰ নেপালী খুঁটিত মাত্ৰ এটা নে দুটা পকা ঘৰ আছে। এতিয়া কথাটো হ'ল, চাওক, গৰীব মানুহ সকলোতে আছে। মই এইটো কথা ক'ব বিচৰা নাই যে উজনি অসমৰ মানুহ গৰীব, নামনি অসমৰ মানুহ ধনী, কিন্তু তুলনামূলকভাৱে যদি আপুনি চাব যায়, যিখিনি বানত ক্ষতিগ্ৰস্ত হ'ল সেই আটাইখিনিয়ে কিন্তু গৰীবে যেন মোৰ অনুভৱ হৈছে, কাৰণ আটাই সংখ্যক ঘৰবিলাকেই কেঁচা ঘৰ আছিল। এতিয়া কথাটো হ'ল, PMAY প্ৰধানমন্ত্ৰী আৱাস যোজনা, এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ যিখন আঁচনি আছিল, এই আঁচনিখনৰ উদ্দেশ্য আছিল যে প্ৰতিজন গৃহহীন মানুহে একোটা পকা ঘৰ পোৱা তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য আছিল। এই আঁচনিখন তেওঁলোকৰ মাজলৈ কিয় গৈ পোৱা নাছিল, নে তাৰে মানুহবিলাকে সেই আঁচনিখনৰ কথা গমেই পোৱা নাছিল? কাৰণ বিগত সময়তো ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে আমাৰ অসমত ন। এতিয়া বৰ্তমান আমাৰ অসমত ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে। এই ডাবল ইঞ্জিনৰ চৰকাৰখনৰ দিনত এই প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ঘৰৰ আঁচনিখন সেই মানুহবিলাকে ঢুকি পোৱা নাছিল নেকি? কাৰ ভুলৰ বাবে সেই মানুহবিলাকে সেই আঁচনিখন ঢুকি পোৱা নাছিল? না পঞ্চায়তত তেওঁলোকৰ গাফিলতি হৈছিল, না সেই তাত ৱাৰ্ড মেম্বাৰবিলাকৰ গাফিলতি আছিল, নে চৰকাৰখনে সেই মানুহবিলাকক অৱহেলা কৰি আছিল? এইটো এটা খুব ডাঙৰ প্ৰশ্ন। কাৰণ উজনি অসমৰ তুলনাত আপুনি যদি নামনি অসমত আহি চাই, নামনি অসমৰ খিলঞ্জীয়া বসতি প্ৰধান এৰিয়াবিলাকত আপুনি কেঁচা ঘৰ হাজাৰত এটা বিচাৰিব লাগিব, তেতিয়াহে পাব। কিন্তু ইয়াৰ ওলোটাকৈ যদি উজনি অসমত আপুনি বিচাৰে, হাজাৰত এটা পকা ঘৰহে পাব। এই বিপৰীত ছবিখন উজনি অসমত ইমান দিনৰ পৰা কেনেকৈ চলি আছিল বাৰু? সেই উজনি অসমৰ মানুহখিনি আমি জনামতে ৰাজনৈতিকভাৱেতো সবল আছিল। তেওঁলোক ৰাজনৈতিকভাৱে খুব পাৰদৰ্শিতা দেখুওৱা মানুহ তাত আছে, খুব সবল ভূমিকা পালন কৰা ৰাজনৈতিক নেতাসকলটো উজনি অসমৰ পৰাই জন্ম হয় বা উজনি অসমতেই বেছি থাকে বা বেছি আছে। তথাপিও সেই উজনি অসমখন প্ৰধানমন্ত্ৰী আৱাস গৃহৰ আঁচনিখনে সেই মানুহখিনিক কিয় ঢুকি পোৱা নাছিল? ইয়াত অৱহেলা কাৰ আছিল? এইটো মোৰ মনত খুব ডাঙৰ প্ৰশ্ন এটা হৈ আছে। তো আপোনালোকে নিশ্চয় এই এনচাৰটো পাব যদি বিচাৰে। তো মই এই প্ৰশ্নটো আপোনালোকৰ মাজলৈ এৰি দিলোঁ। আপোনালোকে নিশ্চয় বিবেচনা কৰি চাবচোন কথাখিনি হয়নে নহয়।